আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আনিছা ব্লগ আছামলৈ স্বাগতম জনাইছোঁ। আহক আজি নৰসিংহ চাটনি কৰোঁ, লগতে ধনিয়া। ইয়াত এটা নহৰু কাটি ল'লোঁ, জলকীয়াও কাটি ল'লোঁ। অকণমান টেঙা লাগিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াত অলপ নৰসিংহ ল'লোঁ, সতেজ নৰসিংহ ঘৰৰ, ধনিয়া ল'লোঁ, এটা নহৰু। আহক গুচাই লওঁ। এয়া নৰসিংহ গুচা হৈ গ'ল। আমি ধুনীয়াকৈ পাতবোৰ ঠাৰিৰ পৰা বেলেগ কৰি ল'ম আৰু নহৰুটো ধুনীয়াকৈ গুচাই ল'ম বাকলি নথকাকৈ। জলকীয়া কেইটামানৰো প্ৰয়োজন হ'ব। এয়া নহৰু গুচাই হৈ গ'ল। ধনিয়া পদিনা ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত জলকীয়া অলপো দি দিলোঁ। জলকীয়া নিজৰ সোৱাদ অনুযায়ী যিমান জ্বলা খাব পাৰে, অকণমান জ্বলা হ'লে চাটনি ভাল হয় খাবলৈ। টেঙা অকণমানো দিব লাগিব, যিহেতু তেঁতেলী টেঙা দিলে বেছি সোৱাদ হয়, কিন্তু তেঁতেলী টেঙা যিহেতু নাই সেইকাৰণে কাজি নেমুকে ল'লোঁ। মিক্সিত পিচিলে অকণমান পনীয়া হয় আৰু সোৱাদটো অকণমান কমি যায়, সেয়েহে ভাবিলোঁ আজি পতাতে পিচোঁ। এয়া নৰসিংহখিনি পিচিবলৈ ল'লোঁ। প্ৰায় আধা পিচা হৈ গ'ল। এয়া পিচি হৈ গ'ল প্ৰায়। পেষ্টটো চাওক, একদম পূৰা মিহি হৈছে। যিমান মিহি হ'ব চাটনিকণ খাই সিমানেই ভাল লাগিব। আমি টেঙা অলপ চেপি দিম। বহুতো দিব নালাগে, কিন্তু অকণমান দিলে চাটনিকণ খাই ভাল লাগে। এয়া চাওক, সম্পূৰ্ণ গুড়ি হৈ গৈছে। আমাৰ চাটনি তৈয়াৰ হৈ গৈছে। গতিকে আমি এই পেষ্টটো বাতিত উলিয়াই ল'লোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। লগতে কমেণ্ট কৰি জনাবচোন এনে